চাপৰত আৰম্ভ হ'ল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজতে ভেকচিনেশ্যন। আজিৰে পৰা 15ৰ পৰা 18 বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক কোভিড টীকাকৰণ। অমিক্ৰণৰ প্ৰভাৱৰ পৰা ৰক্ষা পোৱাৰ বাবে কোভিড টীকাকৰণ। বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনাৰ প্ৰভাৱ কিছু স্ফীত হৈছে যদিও অমিক্ৰণৰ সংক্ৰমণে পুনৰ চিন্তিত কৰি তুলিছে সকলোকে। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ বাবেই 2020-21 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পৰ্যন্ত বাতিল কৰা হৈছিল। ৰাজ্যখনত এতিয়ালৈকে যদিও অমিক্ৰণৰ সংক্ৰমণৰ কথা পোহৰলৈ অহা নাই, তথাপিও এই ৰোগৰ প্ৰভাৱৰ পৰা মুক্ত হৈ শিক্ষাৰ্থীসকলৰ অনাগত পৰীক্ষাত যেন কোনো প্ৰভাৱ নপৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে 3 জানুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যখনৰ 15ৰ পৰা 18 বছৰৰ বিদ্যাৰ্থীসকলক কোভিড টীকাকৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চাপৰত স্বাস্থ্যকৰ্মীসকলে চাপৰ উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানত উপস্থিত হৈ কোভিড টীকাকৰণ প্ৰদান কৰা দেখা যায়। এই সম্পৰ্কে স্বাস্থ্য বিষয়াই কি কয় শুনো আহক। আজি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি 15 বছৰৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালীক স্পেচিয়েলি ছাত্ৰ ছাত্ৰীসকলক আমি ভেকচিনেশ্যন ড্ৰাইভ কৰিছোঁ। কোভিড ভেকচিনেশ্যন আমি ড্ৰাইভ কৰিছোঁ প্ৰতিখন স্কুলত। এতিয়া আজি আমি চাপৰ হায়াৰ ছেকেণ্ডেৰী লৈছোঁ। 3 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত আমাৰ এই ড্ৰাইভটো চলিব। From direction from the school inspector and deputy commissioner and joint director, সিহঁতৰ মৰ্মে আমাৰ চাপৰ ব্লক পিছে যিমান স্কুল আছে আমি 3 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত আমি কভাৰ কৰিম। ইয়াত 15 বছৰৰ পৰা 18 বছৰৰ ভিতৰত যিবোৰ ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টবোৰক তাৰপাছত আমি এই ভেকচিনটো দিম, মানে কোভেক্সিন। এতিয়া কোভেক্সিন দিম। এতিয়া ফাৰ্ষ্ট ড'জটো আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ছেকেণ্ড ড'জটো হ'ব আপোনাৰ 28 দিনৰ পৰা 28 দিনৰ পিছত, আফটাৰ 1 মান্থ। এতিয়ালৈকে আমাৰ স্কুল চাপৰ ব্লক পিছে স্কুল আছে আমাৰ 30 এনৰলমেণ্ট কৰিছোঁ। 30 এনৰলমেণ্ট কৰিছোঁ। আমি 9 তাৰিখৰ ভিতৰত দিম। 3 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত। আজি প্ৰথম ড্ৰাইভ হিচাপত আমি চাপৰ ব্লক PHC চাপৰ হায়াৰ ছেকেণ্ডেৰী লৈছোঁ, বহলপুৰৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী লৈছোঁ, গাৰ্লছ স্কুল লৈছোঁ, ৰঙামাটি হাইস্কুল লৈছোঁ আৰু চাপৰ আৰু চালখোচা হাইস্কুল লৈছোঁ। এই 4খন স্কুল আজিৰ পৰা ষ্টাৰ্ট হ'ব। অহাকালিও হ'ব। এনেকৈ আমি 9 তাৰিখৰ ভিতৰতে আমি যিমান কেইখন স্কুল আমাৰ চাপৰ ব্লক PHCৰ ভিতৰত আছে আমি কভাৰ কৰিম।